জুৱেলাৰীত কিমান সুৰক্ষিত আপুনি গঢ়াবলৈ দিয়া সোণৰ অলংকাৰ। ডিঙিত সোণৰ চেইন পিন্ধা এওঁ বিনয় সূত্ৰধাৰ থাকে ঢকুৱাখনাত। জুৱেলাৰীৰ কৰ্মচাৰী বিনয়ৰ ঘৰত এয়া বান্দিলে বান্দিলে টকা সোণৰ অলংকাৰ। পিছে বিনয়ৰ ঘৰত ইমানবোৰ টকা কেনেকৈ? এতিয়া শুনক আচল কাহিনী। চুৰি হোৱা সোণৰ অলংকাৰৰ সন্ধানত ঢকুৱাখনা আৰক্ষীয়ে বুধবাৰে এক অভিযান চলায়। উপস্থিত হয় নগৰৰ মাজমজিয়াত থকা দত্ত জুৱেলাৰীৰ কাৰখানাত কৰ্মৰত বিনয় সূত্ৰধাৰ নামৰ কৰ্মচাৰীজনৰ ঘৰত। আৰু আৰক্ষীৰ অভিযানত কি ওলাল প্ৰথমে চাই লওক। দেখিছে এয়া দমে দমে টকা উদ্ধাৰ হৈছে। সোণৰ অলংকাৰ সহ নগদ 16,82,000 টকা। জানিব পৰা মতে দীৰ্ঘদিন ধৰি বিনয় সূত্ৰধাৰ জড়িত আছিল চুৰি অলংকাৰ ক্ৰয়ৰ ব্যৱসায়ত। পিছে এই সন্দৰ্ভত কি কয় জুৱেলাৰীৰ স্বত্বাধিকাৰী? কাম কৰি আছিলে বস্তু বনাই। কি নাম তাৰ? বিনয় সূত্ৰধাৰ। শেহতীয়াকৈ যিটো ঘটনা ঘটিলে আপুনি জানে নাই? না মই এইটোতো গম নাপাওঁ। মানে পাছত গম পাইছোঁ যে এনেকুৱা বোলে ঘৰত কিবা পাইছে। ইভাগে মই একো গম নাপাওঁ। তাৰপিছত আপোনাকতো আৰক্ষীয়ে মাতি লৈ গৈছিলে? লৈ গৈছিলে। এনে সুধিলে কি মই ক'লো যে মইতো নাজানো সি বাহিৰত কি কৰে মই কেনেকৈ গম পাম। মোৰ দোকানত যিটো হ'ব মই সেইটো গম পাম। সেইটোৱে আৰু নাপাওঁ। আৰু মোক ৱাৰ্ণিং দিয়া আছে দোকানত যিটো ষ্টাফক যে এইবিলাক বস্তু যদি কোনোবা লৈ আহে যোনে ল'ব তাক মই দোকানৰ পৰা মানে দোকানত ৰখা নহ'ব, এই দোকানৰ পৰা এৰি দিয়া হ'ব। তেনেকৈ চবক ৱাৰ্ণিং দি আছে। ঘৰতো মই শুনা মতে কিবা 16 লাখ কিবা এটা পাইছে বুলি শুনা পাইছোঁ। পাছত গম পালোঁ। আৰু সোণৰ চেইনৰ কিবা এটা পালে নেকি মানুহজনী হ'ব পাৰে বা কিবা নাজানো মই কাৰ কি ঘৰৰ বস্তু। এতিয়া আপোনাক আকৌ আৰক্ষী মাতিছে নেকি? ৰাতিপুৱা মাতিছিলে, একো প্ৰশ্ন কৰিলে হ'ব বুলি কৈছে যোৱা মানে। মইতো আগতে ৱাৰ্ণিং দিয়া আছিলে যে মই এনেকুৱা কাম কৰিলে মই দোকানত ৰখা নহ'ব, মই নাৰাখোঁ বুলি শুই আছোঁ। ইতিমধ্যে ঢকুৱাখনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছে বিনয়ক। নিউজ ডেস্ক NZ নিউজ।